গুটি ৰঙালাও পোখা মানে ৰঙালাও আগ আৰু মাছ দি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এয়া ৰঙালাও পোখা লৈছোঁ, এয়া দেখিছে, আৰু এয়া কঁঠাল গুটি। এতিয়া মই কঁঠাল গুটিখিনি বইল কৰি ল'ম। কঁঠাল গুটিখিনি বইল কৰি হৈ গ'ল, এতিয়া মই গুচাই আছোঁ। খুব ধুনীয়াকৈ সিজিলে। এই ওপৰৰ এই ৰঙা ৰঙাটো অকণমান মই আঁতৰাই দিছোঁ, এনেকৈ অকণমান আঁতৰাই দিছোঁ। এইটো হেল্ল' এভৰিৱান, জোনবিন চানীৰ আন এটা ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই ৰেচিপি বনাবলৈ লৈছোঁ। আজি মাছ খাওঁ বুলি ভাবিলোঁ। এয়া মাছ মই হালধি নিমখ আনি মেৰিনেট কৰি থৈছোঁ। এয়া ৰঙালাও আগ আৰু এয়া কঁঠাল গুটি, পিঁয়াজ, নহৰু, আদা। কঁঠাল গুটিৰ লগত আজি মই মাছৰ ৰেচিপি এটা বনাম। কেনেকৈনো বনাওঁ সেই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু মই কেৰাহী পাতিয়ে থৈছিলোঁ। ইয়াত এতিয়া মই মিঠাতেল দিছোঁ, সৰিয়হৰ তেল। মাছ ফ্ৰাই কৰি ল'ম মই এতিয়া। তেল গৰম হোৱালৈকে মই ৰঙালাও পোখা কেনেকৈ কাটিছিলোঁ সেয়া আপোনালোকে চাই লওকচোন। ৰঙালাও পোখাখিনি মই এনেকৈ চুচ গুচাই লওঁ, এনেকৈ দীঘল দীঘলকৈ। এইবিলাক দেখিছে, এইবিলাক চুচ টুকুৰা টুকুৰকৈ কাটি ল'ম, পিছত মিহি কৰিম। আৰু এনেকুৱাবিলাক মই এইটোহেত কাটি দিম। কিন্তু মই একেবাৰে আগৰ এইটো কাটি দিওঁ, কাৰণ ইয়াত কিবা সোমাই আছে যদি মই নেদেখোঁ। তেনেকৈ মই আকৌ দ্বিতীয়ডাল লৈছোঁ, এনেকৈ আপোনালোকে গুচাই ল'ব। আৰু ৰঙালাও পোখা খাইতো চবেই ভাল পায় চাগে, আমিও খাই খুব ভাল পাওঁ। সেয়ে ভাবিছোঁ আজি মাছৰ লগতে ৰেচিপিটো বনাওঁচোন, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে মই এইখিনি গুচাই লওঁ, আপোনালোকক লগ পাই আছোঁ। তেল গৰম হ'ল, ইয়াত এতিয়া মই নিমখ অকণমান দি ল'ম। নিমখ দিলে মাছবিলাক ফুটি নাহে, নহ'লে গালৈ তেল আহে। এতিয়া মই মাছ দিম। মাছকেইডোখৰ ফ্ৰাই কৰি মোৰ হৈ গ'ল। এতিয়া মই কাঢ়ি লওঁ, আৰু মাছ ভজা তেলতে মই তৰকাৰীখন বনাম, কিন্তু তেল সৰহ হোৱাৰ কাৰণে মই এতিয়া ইয়াত কাঢ়ি লৈছোঁ অলপ। ইয়াত এতিয়া মই জিৰা অকণমান দিম, আৰু পিঁয়াজ দিছোঁ এতিয়া। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট দিম। অলপ আদা নহৰু পেষ্ট দিছোঁ, অলপ থৈ দিছোঁ। জুইটো কমাই লৈ মই ইয়াতে এতিয়া হালধি নিমখ দিম। এয়া হালধি দিছোঁ। মাছত নিমখ দিছিলোঁ, কিন্তু মই অলপ কমকৈ দিছোঁ। ভালকৈ ভাজি ল'ম। ইয়াত এতিয়া মই
ধনিয়া অকণমান দিম, বেছি নিদিওঁ, মাছত বেছি মছলা নালাগে, মাংসতে বেছি প্ৰয়োজন হয়। জিৰা অকণমান দিলোঁ আৰু ভালকৈ এইখিনি মই ভাজি লওঁ। এতিয়া জুইটো বঢ়াই দিছোঁ। সেয়া মোৰ মছলাখিনি ভাজ খাইছে আৰু এতিয়া মই ইয়াত ৰঙালাও পোখাখিনি দি দিম, কাটি থৈছিলোঁ যে। ভালকৈ মই লৰাই দিম মছলাৰ লগত ভাত খোৱাকৈ। ৰঙালাও পোখাখিনি ভজাৰ পাছত এতিয়া মই কঁঠালগুটি দিম। কঁঠালগুটি মই এনেদৰে কাটি লৈছিলোঁ টুকুৰা টুকুৰকৈ আৰু গোটাকৈও থৈছিলোঁ দুটামান। মই এতিয়া এইখিনি দি দিম। মই পুনৰ ধুনীয়াকৈ লৰাই দিম। এতিয়া মই ঢাকি দিম, কিন্তু জুইটো মই অলপ কমাই থওঁ। চাউল লৈছোঁ। এতিয়া মই জুইটো বঢ়াই দিম, নহ'লে লাগি ধৰিব পাৰে। আৰু মাজে মাজে মই চাই থাকিম। ইয়াত অকণমান সিজাৰ পাছত এতিয়া ইয়াত মই পানী দিম। ৰঙালাও আগ ধুনীয়াকৈ ভিজি গ'ল। এতিয়া মই ইয়াত পানী দিম। পানী আপোনালোকে গৰম পানী দিব। মই বৰ বেছি গ্ৰেভি নাৰাখোঁ, তথাপি কঁঠালগুটি অকণমান টান যে কঁঠালগুটিটো, সেইকাৰণে সিজিবলৈ অলপ পানী লাগিব। মই আৰু অলপ দি দিছোঁ। এতিয়াতো কঁঠালগুটি খোৱা বতৰেই। কঁঠালগুটি সকলোৱে খাই ভাল পায়, বিভিন্ন ধৰণে খাব পাৰি। আজি মাছৰ লগত বনাইছোঁ। এতিয়া পুনৰ ঢাকি দিম। চাবলৈ লৈছোঁ, এয়া খুব ধুনীয়া উতলি আছে। ইমান ধুনীয়া চেণ্ট আহিছে, খাওঁ খাওঁই লাগিছে। গৰম ভাতৰ লগত খাবলৈ কেনেকুৱা ধুনীয়া হ'ব। আপোনালোকে যদি বনোৱা নাই, এবাৰ বনাই খাই চাবচোন। মই এতিয়া মাছ দি দিম। এতিয়া পুনৰ মই ঢাকি দিম। পুনৰ চাবলৈ লৈছোঁ, এয়া হৈছেগৈ। এতিয়া মই ইয়াত নহৰু কটা যে অকণ থৈ দিছিলোঁ, সেইকণ দি দিম মই। ধুনীয়া হৈছে। আৰু ইয়াত মই এতিয়া অকণমান টেঙা ভাৱ আহিবৰ কাৰণে মই ইয়াত নেমু চেপি থৈছিলোঁ, এয়া মই নেমু ৰস দি দিম। আপোনালোকে বিলাহীও দিব পাৰে, কিন্তু নেমু ৰস দিলে খাবলৈ চেণ্টটো বেছি ধুনীয়া আহে কাৰণে বেছি ভাল লাগে, টেঙা ভাৱ এটা আহে। এতিয়া মই পুনৰ উতলিবলৈ দিম অলপ। এতিয়া মই জুইটো কমাই দিম।
আৰু পুনৰ ঢাকি দিছোঁ। পুনৰ চাবলৈ লৈছোঁ। এয়া মোৰ ৰঙালাও পোখাৰ লগত কঁঠাল গুটি আৰু মাছৰ ৰেচিপি। এয়া মোৰ হৈ গ'ল। এতিয়া মই গেছৰ ষ্টভটো বন্ধ কৰিম। মাছ আৰু কঁঠাল গুটিৰ সৈতে বনোৱা তৰকাৰীখন মোৰ বনাই হৈ গ'ল। খাবলৈ বিৰাটেই টেষ্টি। আপোনালোকে যদি খোৱা নাই এবাৰ কঁঠাল গুটিৰ লগত খাই চাবচোন। খাই আপোনালোকে কেনে পালে কমেণ্টত জনাব, মোৰ ভাল লাগিব। আৰু আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন ভিউৱাৰ্ছে যদি চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাব। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ। অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহিম। বাই বাই।